কৰোনা ভাইৰাছ কোভিড-19 চিকিৎসা সেৱাত সহায়ক হোৱাকৈ গোলাঘাটত পূৰ্ণগতিত অব্যাহত আছে এক বিশেষ ৰবট নিৰ্মাণৰ কাম। এই ব্যতিক্ৰমী প্ৰয়াসত কাৰিকৰীভাৱে জ্ঞান সমৃদ্ধ গ্ৰামাঞ্চলৰ এদল লোক আছে। গোলাঘাট ITIৰ প্ৰশিক্ষকৰ নেতৃত্বত আৰু চাওদাংপথাৰ কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত এই টেলিফাৰেন্স ৰবট নিৰ্মাণ অব্যাহত আছে। অতি সোনকালেই এই ৰবট কাৰ্যক্ষম হৈ উঠিব বুলি চাওদাংপথাৰ কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক কমল বৰাই দাবী কৰিছে। তাৰ পৰা ইয়াত চিকিৎসা সেৱাত জড়িত চিকিৎসা আৰু চিকিৎসা কৰ্মীসকলক থাকিব পৰা নাই। তেওঁলোকৰ নিৰাপত্তাৰ বাবে বহু সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে উন্নত দেশসমূহত ৰবটৰ ব্যৱহাৰ কৰা হৈছে। আমাৰ দেশৰো চিকিৎসকসকলক এনে সুবিধা প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি আমাৰ গোলাঘাট জিলাৰ অৱস্থিত চাওদাংপথাৰ টেকনিকেল ট্ৰেইনিং চেণ্টাৰ চমুকৈ CTTC আৰু গোলাঘাট জিলাৰ ITI ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ প্ৰশিক্ষকসকল লগ লাগি আমি এনে এবিধ ৰবটৰ পৰিকল্পনা কৰিছিলোঁ, নিৰ্মাণৰ পৰিকল্পনা কৰিছিলোঁ। ইতিমধ্যে দুৰ্নিয়ন্ত্ৰিত টেলিফাৰেন্স ৰবটৰ প্ৰায় 90% কাম আমি সম্পন্ন কৰিছোঁ। অনতিপলমে আমি অসমবাসী ৰাইজৰ সহযোগত বাকী কামখিনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ। এনে ৰবট নিৰ্মাণ সম্পূৰ্ণ হ'লে ইয়াৰ দ্বাৰা চিকিৎসালয়ত খাদ্য আৰু ঔষধ যোগান, ৰোগীক পৰ্যবেক্ষণ আৰু চেনিটাইজেশ্যনৰ কামত চিকিৎসা কৰ্মী আৰু চিকিৎসকসকলক সহায় প্ৰদান কৰিব। এই ক্ষেত্ৰত ইতিমধ্যে তেওঁলোক সফলতাৰ দিশে আগবাঢ়িছে। বিশেষকৈ উক্ত ৰবট চিকিৎসালয়ত ৰোগীৰ পৰ্যবেক্ষণ, খাদ্য, ঔষধ যোগান, চেনিটাইজেশ্যনৰ কামত চিকিৎসাকৰ্মী সহায়ক হ'ব বুলি দাবী কৰিছে। গোলাঘাট জিলাৰ গ্ৰামাঞ্চলত ৰবট নিৰ্মাণৰ দৰে ব্যতিক্ৰমী উদ্ভাৱনৰ আন্তৰিক প্ৰয়াসৰ ৰাইজে আদৰণি জনাইছে।